হে গাইস কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনত লাচিতৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ বৰ্তমান কি কৰে এই সকলোবোৰ যদি আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই ভাল পায় প্লিজ কমেন্ট এটা কৰি দিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ বৰষুণ ধাৰাবাহিকখনত লাচিতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বলিন বৰা ঘৰ হৈছে গোলাঘাট জিলাৰ ফৰকাটিঙত বলিন বৰা জন্ম হৈছিল 30 আগষ্ট তাৰিখে বলিন বৰা বৰ্তমান গুৱাহাটীত থাকে বলিন বৰা শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল ফৰকাটিঙৰ পৰা আৰু তাৰ পৰাই HSLC কমপ্লিট কৰে বলিন বৰা পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে এজনী ভনীয়েক আছে অভিনেতাজনে এতিয়ালৈকে বহুতো মিউজিক ভিডিঅ'ত অভিনয় কৰিছে আপোনালোকে বাৰু বলিন বৰা অভিনয় চাই কেনেকুৱা পায় তলত কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেল কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মুদুলি মন ভৰে উলাহতে